হেই গাইজ নমস্কাৰ সকলোকে মই সুচিত্ৰা আৰু মোৰ সৰু ইউটিউব চেনেলে আপোনালোকৰ বহুত বহুত আন্তৰিক স্বাগতম জনাইছোঁ। এতিয়া সময় হৈছে আবেলিৰ 4টা। মই এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ আবেলিৰ ডেইলি ৰুটিন মানে মোৰ আৰ্ট ৱৰ্ক। চ' ফাইনেলি হেয়াৰ শ্বেডিং কমপ্লিট হ'ল। একেবাৰে কমপ্লিট হোৱা নাই আৰু লেয়াৰ দিব আছে। এইখিনি অকণমান কৰি থলোঁ, অকণমান ইফালে আছে আৰু আছে দিবলৈ। 4টাৰ পৰা 5:30 1.5 ঘণ্টা লাগিল এইখিনি কৰাত। এতিয়া অলপ সময় ঘূৰি আহোঁ। এতিয়া 5:30 হৈছে। 4টাৰ পৰা 5:30 1.5 ঘণ্টা সময় লাগিল এইখিনি হেয়াৰ শ্বেডিং কৰাতে। এতিয়া বাহিৰত আন্ধাৰো হ'ব চাগে, আধা ঘণ্টামান ঘূৰি আহোঁ, তাৰপিছত সন্ধিয়াত আকৌ ষ্টাৰ্ট কৰিম। তো মই আকৌ আহিলোঁ, এতিয়া আৰম্ভ কৰিম আকৌ হেয়াৰ ছেটিঙত। হেয়াৰ শ্বাইন দিবলৈ আছে, হাইলাইট দিবলৈ আছে, য'ত ডিপ লাইন দিবলৈ আছে সেইবিলাক মই কৰি কিমান সময় লাগে চাওঁ ৰ। এতিয়া সময় হৈছে 7:30। 7:30 পৰা 1 ঘণ্টা কৰিম চাগে, 7:30 পৰা 8:30লৈকে। তাৰপিছত ৰাতিৰ সাজ খাই আকৌ আৰম্ভ কৰিম। যিসকল আৰ্টিষ্ট হয় তেওঁলোকে বুজি পাব। অলপ যিকোনো কাম অলপ মানে মই যে কৰি আছোঁ এইটো হেয়াৰ ছেটিং, আপোনালোকে ক'ব পাৰে এইটো সোনকালে হ'ব পাৰে, কিন্তু সোনকালে নহয়। ৰিয়েলিষ্টিক কৰিবলৈ গ'লে যি সময় লাগে, হাইলাইট দিব লাগে, তাৰপিছত কট শ্বেডো আছে। প্ৰথমতে মই এইটো ভাবিছিলোঁ সোনকালে কৰিম বুলি, যিহেতু নৱৰাত্ৰি কালিয়ে, তো সোনকালে পৰ্ট্ৰেট কৰি আপলোড কৰিম। তো নহ'ল, ময়ো এইফালে আলচ এটাকৈ কৰোঁ, অলপ সময় আধা ঘণ্টা 1 ঘণ্টা কৰি একেবাৰে কণ্টিনিউৱাছ কৰি থাকিলে হৈ যায়। তো এইটো মই ৰাতি মানে কালি ৰাতিপুৱা আউটলাইন কৰিছিলোঁ। আজি এইটো হেয়াৰ শ্বেডিংখিনি কৰিছোঁ। আজি ৰাতিটো কমপ্লিট নহ'বই চাগে, মোৰ ধাৰণা। চ' গাইজ 1 ঘণ্টা কৰিলোঁ ছেটিং। এতিয়া খাই আহোঁ। 8:30 বাজিছে। 8:30 আধা ঘণ্টা 9টা 9:30 পৰা আকৌ ষ্টাৰ্ট কৰিম। কালি যিহেতু ৰামনৱমী, তো এইটো ফটো মই আজি ৰাতিৰ ভিতৰত কমপ্লিট কৰিবলৈ চেষ্টা কৰিম। চাওঁ ৰ কিমান কমপ্লিট হয়। তো এতিয়া আহোঁ, খাই বৈ আকৌ আহি আছোঁ। আকৌ আহিলোঁ ৰাতিৰ খাই বৈ। এতিয়া সময় হৈছে ৰাতিৰ 9:30। আজি আৰু নকৰোঁ, টোপনি লাগছে বহুত। বাই।